প্ৰথমে আমি আমাৰ শৰীৰৰ গঠনশৈলীৰ ভিত্তিত ক'ব পাৰোঁ। যিবোৰ লোকৰ মুখ গোলাকাৰ হয় তেওঁলোক বহুত ভাগ্যশালী হয়। তেওঁলোকে ভাল চাকৰি, জীৱনত সফলতা আৰু ভাল জীৱনসংগী পোৱাটো তেওঁলোকৰ ভাগ্যত নিশ্চয় লিখা থাকে। দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয়। যিসকল লোকৰ কাণ সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয়। দীঘল আৰু ওখমূৰৰ ব্যক্তি যাৰ কপালত অলপ কোচ খাই যোৱাৰ দৰে চিন বহে তেওঁলোকৰ বহুত সৌভাগ্য হয়। মূৰত চুলি নথকা অৰ্থাৎ টপা সুন্দৰতাৰ দৃষ্টিৰ পৰা চালে বেয়া দেখা যায়, কিন্তু জ্যোতিষশাস্ত্ৰৰ মতে যিসকল লোকৰ মূৰত চুলি নাথাকে তেওঁলোক বেছি ভাগ্যশালী হয়। যিসকল মহিলাৰ শিৰ পোন হয় তেওঁলোকক ভাল বুলি জনা যায়। আমাৰ শৰীৰত যিবোৰ অংগত জন্মৰ পৰাই তিল থাকে সেইবোৰৰ শৰীৰৰ স্থিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে। দুয়োযোৰ চেলাউৰীৰ মাজত যদি তিল থাকে তাক সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। ঠিক এনেদৰেই সোঁহাত, সোঁগাল আৰু সোঁচকুত থকা তিলো ভাল বুলি কোৱা হয়। বগা আৰু চাফা দাঁত সকলোৱে পচন্দ কৰে। তাৰ উপৰিও যদি দাঁতৰ মাজত কোনো ধৰণৰ ফাঁক নাথাকে তেন্তে দেখিবলৈ আৰু ভাল লাগে। কিন্তু সমুদ্ৰশাস্ত্ৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোক বেছি সৌভাগ্যশালী হয়। তেওঁলোক আৰ্থিকভাৱে সবল হয় আৰু চাকৰি ক্ষেত্ৰত উচ্চপদস্থ হয়। ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁতৰ সামান্য বাহিৰ ওলোৱা হয় তেওঁলোক অলপ জিদ্দি হয় আৰু বেছি কথা কোৱা স্বভাৱৰ হয়, কিন্তু এওঁলোক ভাগ্যশালীও হয়। হাত আৰু তাৰ তলুৱা যদি সদায় কোমল আৰু অলপ গোলপীয়া ৰঙৰ হয় আৰু সমতলীয়া হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয় তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয়। হাতত ত্ৰিভুজৰ চিহ্ন থকা ভাগ্যশালী হোৱাৰ প্ৰতীক। দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি মনা হয়। ভৰিৰ তলুৱাত সূৰ্য, চন্দ্ৰ, নক্ষত্ৰ, শংখ, চক্ৰ, কমল আদিৰ দৰে যদি চক্ৰ থাকে তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয়। যিসকল স্ত্ৰী আৰু পুৰুষৰ নাভি ভিতৰলৈ সোমোৱা তেওঁলোক বহুত ভাগ্যশালী হয়। সমুদ্ৰশাস্ত্ৰৰ মতে আমাৰ চকুৰ দ্বাৰাও ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। ক'লা আৰু ডাঙৰ চকু যাৰ থাকে সেইসকল লোক বুদ্ধিমান আৰু ধনৱান হয়। সেইদৰে যিসকল ব্যক্তিৰ চেলাউৰি ঘন আৰু জোৰা লগোৱা হয় তেওঁলোকো সৌভাগ্যৰ গৰাকী হয়। শ্ৰোতা বন্ধু বান্ধৱীসকল, এনেকুৱা আমোদজনক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনাৰ প্ৰিয়জন তথা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।